নমস্কাৰ বন্ধুসকল, আজি অকণমান লেট হৈ গ'ল। স্বাগতম জনাইছোঁ আজি নতুন এটা ভিডিঅ'লৈ। আজি যাম বেলেগ এটা জেগাডোখৰ, তো ব'লক গৈ আছোঁ, যাওঁ। আজি গৈ আছোঁ মই নতুন জেগাডোখৰ। আপোনালোকে আগতো ভিডিঅ'ত দেখিছে চাগে। হেৰি কি কয়, এখন ফিল্ড এখন, প্লেগ্ৰাউণ্ড। চাৰিওফালে বন্ধ আছে, আবদ্ধ, বহুত পুৰণি। তো আমি তাতে যাম। চৰাই মাৰি আছে, চৰাই মাৰাটো বহুত বেয়া কথা। তো বহুত পুৰণি প্লেগ্ৰাউণ্ড। চৰাই যাম বিভিন্ন ধৰণে। সেইখন ফিল্ডৰে চাকৰি পাই গৈছে, গতিকে আমিও যাম, বলক। এতিয়া ৰাস্তা ক্ৰছ কৰি আহিব লগা হৈছে। এতিয়া দেখিছে হাইৱে অভিমুখী ৰাস্তালৈ গৈ আছে গাড়ীসকল, মালবাহী ট্ৰাক। এতিয়া মই গৈ আছোঁ এইটো ৰাস্তাৰে, আপোনালোকে হয়তো চিনি পাইছে। নিশ্চয় চিনি পাব। এইটো অফিচ, লংকা বন সমমণ্ডল। বহুতে খেলি আছে ফিল্ডত। আপোনালোকক কথা দিছিলোঁ যে সদায় নতুন এটা দেখাম, তো সেইটো কাৰণে মই আহিলোঁ। আজি যিটো ব্যতিক্ৰম দেখাম সেইটো লংকা শক্তি বিভাগৰ ওচৰতে থকা এখন ডাঙৰ প্লেগ্ৰাউণ্ড। নট অনলি বিগ বাট অলছ' মিনি ষ্টেডিয়াম। আছোঁ দিয়া, দৌৰিছা? সকলোৱে আহিছে খেলিবলৈ। বহুত কেইজন আহি আছে।
এইটো হৈছে এখন প্লেগ্ৰাউণ্ড চৰ্দাৰ পূৰ্বৰ বিধায়ক শালাদিত্য মহোদয়ে অপেনিং কৰা এইটো চাওক বনাই থৈছে আপোনাৰ হেৰি এইটো কি কয় ষ্টেডিয়ামৰ গেলাৰী আৰু ইয়াত বিভিন্ন ধৰণৰ খেলা হয় ফুটবল ভলীবল ক্ৰিকেট বল আৰু বিভিন্ন স্কুল টুৰ্ণামেণ্টবিলাক হয় এইটো দেখিছে চাকৰিৰ কাৰণে চবে লাগি আছে খেলি আছে বহুত বোকা জেগাডোখৰ নাজানো কৈছে দৌৰিব নেকি কোন নদৌৰে ফিল্ডখন আগৰ পৰা বহুতেই বেয়া হ'ল কোনোবাই দৌৰি কোনোবাই বল খেলি আছে তো মই এতিয়া যাম আৰু এখন দেখাম নতুন ক্ৰীড়া ফিল্ড ইয়াৰ লগতে আছে ডিমাচাসকলৰ গেষ্ট হাউচ এইটো আপোনালোকে আহিলে কেতিয়াবা হোটেলত ৰুম নাপালে বহু কম সংখ্যক ৰূপত আপোনালোকে পাব পাৰে ৰুম বেছি নহয় 300ৰ ভিতৰত হৈ যাব এইটো হৈছে লংকা অঞ্চলৰ শাখা খাদ্য সভাৰ অফিচটো বহু আটাইতকৈ ধুনীয়া দাদা শ্ৰী ৰামচন্দ্ৰ দেৱ গোস্বামীয়ে কিছু অনুদান আগবঢ়াইছিলে তো এতিয়া আমি যাম আন এখন ক্ৰীড়া ফিল্ড যিহেতু আগতে দেখাইছিলোঁ মই বাহিৰৰ পৰা তো আজি আমি যাম তাৰ ইয়াতে আমি হাইস্কুলীয়া জীৱনৰ পৰিদৰ্শন কৰিছিলোঁ খেলা Morning.
এইটো হৈছে এখনো ফিল্ডখন আৰু এইটো হৈছে এখন ফিল্ডখন। ইয়াতে বিভিন্ন ধৰণৰ খেলা, তাৰপিছত চাৰ্কাছ, থিয়েটাৰ বিভিন্ন আদি হৈছিলে পূৰ্বতে। এখন হৈছে লংকা হাইস্কুলৰ খেলপথাৰ। দেখিছেনে কিমান যোনে যোনে প্ৰগ্ৰাম কৰে, খেলা ধূলা কৰে, চব এইবিলাক লেতেৰা কৰে। এইবিলাক কথাটো বেয়া কথা। যোনে হেৰি কৰে আৰু ৰাতি বিভিন্ন ধৰণৰ কিছুমান মানুহে দেখিছেনে খোৱা বোৱা কৰে কিবা। এইটো স্কুলৰ কাৰণে দি দিছে লাইট। তো আজি দেখালোঁ ক্ৰীড়া ফিল্ডৰ ভিতৰখন। তো বস্তুটো এনেকুৱা ধৰণৰ যে এখন হৈছে এখন ফিল্ডখন। বন্ধুসকল, এতিয়া গৈ আছোঁ আমি পুনৰ ঘৰমুৱা হৈ, আৰু গতিকে কাৰণ এতিয়া সময় হৈ আহিছে আৰু লাহে ধীৰে গৈ থাকোঁ। চাওক কিমান ডাঙৰ জংঘল, বহুত ডাঙৰ জংঘল হয়। আৰু এইটো লংকা ফৰেষ্ট ৰেঞ্জৰ আণ্ডাৰত। গতিকে আপোনালোকে চাব পাৰে আহিলে কেতিয়াবা। তো ইয়াৰ সন্মুখতে আছে লংকা বল খেলা ফিল্ড প্লেগ্ৰাউণ্ড। ইয়াতে বিভিন্ন ধৰণৰ থিয়েটাৰ আৰম্ভ কৰি বহুত কিছু হয়। দেখিছে সূৰ্য দেৱতা আহি গ'ল মূৰৰ ওপৰত। গতিকে সকলো ঘৰে ঘৰে কামত আহি গ'ল। তো এতিয়া যাব লাগে ঘৰলৈ। মই ঘৰলৈ গৈ আছোঁ। তো আজি বিশেষ একো দেখুওৱা নাই, খেলপথাৰখন দেখালোঁ। আকৌ পুনৰ সম্পূৰ্ণ ৰাস্তাতে আহিলোঁ। আহি পেলাই এতিয়া শৰীৰটো ঠাণ্ডা হৈ গ'ল, স্পীডত খোজকাঢ়ি আছোঁ। তো আপোনালোকে আহিব পাৰে। মানে ধৰক কোনোবা ধৰক ৰাস্তাত খোজকঢ়া অভ্যাস নাই, কাৰোবাৰ ধৰক মানে বেমাৰ থকা বুলি নহয়, কিন্তু আহিব পাৰে যদি আপোনালোকে লংকাত থাকে বা আহে। এইটো ইয়াতে মোৰ আগত শিক্ষানুষ্ঠানখন আছিলে। আৰু শিক্ষানুষ্ঠানখন আছিলে। এতিয়া বৰ্তমান মই গৈ আছোঁ মোৰ আগৰ শিক্ষানুষ্ঠানৰ যোৱা ৰাস্তাটো দি। বন্ধুসকল, মই আপোনালোকক কথা দিছিলোঁ যে ডেইলি ব্লগছ দিম বুলি, সেইমতে দি আছোঁ। আজি যিটো সদায় মোৰ ব্লগছটো কি হয়, দীঘলীয়া হয়। তো আজি দিলোঁ খেলপথাৰৰ ওপৰত। গতিকে আপোনালোকে খেল ধৰক প্ৰেক্টিছ কৰিব হ'লে ইয়াত আহিব পাৰে। ইয়াতে প্ৰায় বহি এই যি দুখন ফিল্ড দেখালোঁ
ইয়াৰ পৰা বহু সংখ্যক লোকে চাকৰি পাই গৈছে। আৰু আজিকালি কি হয়, বহু সংখ্যক লোক লাহে ধীৰে সকলোৱে ব্যস্ত হৈ গৈছে। যেনেকৈ মই ব্যস্ত আছোঁ মোৰ কৰ্মৰত শিক্ষানুষ্ঠানৰ লগত আৰু আপোনাৰ সকলৰ লগত। ৰতন দা আহিলে, আজি লেটকৈ গ'লো অলপ। ফাইনেলি প্ৰণাম কৰিলোঁ নামঘৰটো। লগৰ বন্ধু এজন গৈছে জিমলৈ। এতিয়া চাওক, সেইটো পুখুৰীটো আজি প্ৰায় 15 বছৰ আগত খান্দা মোৰ দেউতাহঁতে, মানে নামঘৰৰ যিটা কমিটিত আছিলে। খুবেই ধুনীয়া মনোমোহা দৃশ্য। এইটোৱে হৈছে ফুড মাৰ্ট। তো আপোনাসকলে ইয়াত আহিলে বিভিন্ন ধৰণৰ ব্যঞ্জনীয় আহাৰ গ্ৰহণ কৰিব পাৰে। ভিতৰতো খুব মনোমোহা ধুনীয়া দৃশ্য, দেখিবলৈ ধুনীয়া দৃশ্য। গতিকে আহিব, যিসকলে মোৰ ভিডিঅ'টো চাই আছে, মই তেওঁলোকক নিশ্চয়, যদি লংকাৰ বাহিৰৰ হয় তো মই পৰিদৰ্শন কৰাম। মই ইয়াৰ স্থানীয় বাসিন্দা হিচাপে আপোনালোকে আহিলেও মই ভাল পাম, থাকিলেও ভাল পাম আৰু খালেও ভাল পাম। খাই বৈ গ'লে খুবেই মই আপ্লুত হ'ম। বিশেষকৈ গুৰুং দা আৰু পৰা আদি কৰি নেক্সট লেভেলৰ যিসকল আছে সকলোকে মই স্বাগতম জনাইছোঁ। মোৰ ঘৰলৈ, মোৰ লংকা টাউনলৈ। আৰু লগতে ডিম্পুকো মই স্বাগতম জনাইছোঁ। ডিম্পু মানে ডিম্পু দা ক'ব লাগিব, কাৰণ বিশেষকৈ মোৰ ছিনিয়ৰ ব্লগাৰ হয়। চ' আহি পালোঁ ফাইনেলি এইটো পুখুৰীটো। এইটো পুখুৰীটো আজি পুখুৰী নহয়, প্ৰায় এইটো পেহি গৈ আছে দাদা চাৰ্জ হ'ল। পুখুৰীটো আজি পুখুৰী নহয়, প্ৰায় বহুত দিনীয়া ৰজাদিনীয়া পুখুৰী, ব্ৰিটিছৰ যুগৰ আগৰ পুখুৰী। নমস্কাৰ বন্ধুসকল, ফাইনেলি মই আহি পালোঁহি ঘৰত। তো মোৰ চেনেলটো আপোনালোকে ভাওনাৰ সৰু বজাৰৰ লিখি আহি যায়। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আশা কৰোঁ আৰু চেষ্টা কৰিম নতুন নতুন ভিডিঅ' দিবলৈ। তো আজিলৈ চিল, টাটা, বাই বাই। গৈ আছোঁ খেলপথাৰৰ পৰা। আপোনালোকো আহিব পাৰে দৌৰিবলৈ। বিভিন্ন ধৰণৰ চাকৰি থাকে, দৌৰিব লাগে আজিকালি। আৰু বেডমিণ্টন, ক্ৰিকেট ইত্যাদি শৰীৰ মজবুত ৰাখিবলৈ কৰিব পাৰে। ফাইনেলি আহি পালোঁ মই মোৰ কৰ্মসংস্থাপন ইয়াত। তো আপোনালোকে কি কৰে, যদি ব্লগছ কৰে, তো ব্লগছৰ লগে লগে কি কৰে, তো মই ব্লগছৰ লগে লগে বহুত কাম কৰি থাকোঁ। যেনেকৈ ধৰক মোৰ কম্পিউটাৰ আছে, কম্পিউটাৰ প্ৰিণ্টিং প্ৰেছ আছে। প্ৰিণ্টিং প্ৰেছ মানে ধৰক সৰু সুৰা DTP চিটিপি কৰোঁ। আৰু লগতে দোকানখন আছে, ইতিমধ্যে বহুত আগতে দেখাইছোঁ। গতিকে আপোনালোকে কি কৰে, মানে ধৰক এটা কামতে ব্যস্ত নাথাকে যদি চাওঁ,
যদি মোৰ চেনেলটো দুইটা চেনেল যদি বেছিকৈ গ্ৰ'থ হৈ যায় তেনেহ'লে শিক্ষা প্ৰতিষ্ঠানখন মোৰ লাহে ধীৰে বেলেগৰ আণ্ডাৰত দি পেলাই তো মই কিছু মোৰ বেছিভাগ ইণ্টাৰেষ্ট ব্লগিঙতে, গতিকে আপোনালোকে আশীৰ্বাদ কৰিব যাতে মোৰ চেনেল সোনকালে দুইটা চেনেল গ্ৰ'থ হয়। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। দাদা